দৰ্শক স্বাগতম জনাইছো ক্ৰেজি কলিতা চেনেলৰ তৰফৰ পৰা মই অংকুৰ কলিতাই। আজি আমি ফকতীয়া লাইফত কথা পাতিম দেশ যদি খলকণি তুলি আনা এটা ভাইৰাছৰ বিষয়ে, যাৰ নাম হৈছে কৰোনা। আজি আমাৰ সাংবাদিক ভৱেশ কলিতা উৰ্কিলিদা আমাৰ এখন গাঁৱলৈ গৈছে, গাঁওখনৰ নাম গৰাপি। তাৰে পোনপটীয়া লাইভ আমাক দেখুৱাব ভৱেশ কলিতাই। এতিয়া আমি পোনপটীয়াভাৱে প্ৰথম ভৱেশ কলিতাৰ ওচৰত যাব বিচাৰো। মই এতিয়া গৰাবিজ্ঞত উপস্থিত আছো আৰু ইয়াত দেখক আপোনালোকে জনশূন্য পথ, আৰু আমি এতিয়া এই গাঁৱত মানে মতামত ল'ম গৈ আছো। তাত কিবা এটা বস্তু দেখা যেন পাইছো, মানুহ না কি ধৰিব পৰা নাই। কিবা ব'লা ব'লা গৈ থাকা। আমি গৈ আছো দেখা যেন লাগিছে। কেমেৰামেন, এইটো কি মানুহ না কি? হা, কালাৰ হিচাপে মানুহ যেন নালাগে, কিন্তু দেহাৰ চাই হিচাপে মানুহ যেন লাগে। ভাই তোমাৰ নাম কি? বেলেগ গ্ৰহৰ পানী নেকি? হয়, বেলেগ গ্ৰহৰ পানী যেন লাগছে ছাৰ। অসমীয়া বুজি পাতা হে? হিন্দী বুজি পাতা হে? पाता है। कहाँ से आयशा है? अफ्रीका। अफ्रीका। क्यों आयशा है इधर? यू मीन भ्रमण? यस। हाँ। और एते क्यों रुका है? कोरोना। हाँ। कितने जाएगा अफ्रीका? कोरोना जाने कब जाएगा कोरोना? मैं नहीं समझता। You angry? এংগ্ৰি নকৈ ছাৰ, হাংৰি। Oh, so you hungry? Yes. Cameraman, কিবা খাবা দিয়ে ইয়াক। ইলে। ৰাঙালো পানী লৈ উহা। ইয়ে খাই মৰ, এতে একো নাপা। আমি আজি 4-5 দিন হলে একো বনাই। No. মৰ হলে এতে মৰ। বল সিফালে যাও। মৰক দে। ওর বড়া কি আহি মরে আফ্রিকান। করোনা সম্পর্কে তুমি কি ভাবা? কিয়? স্কুল বন্ধ দিছে আৰু টিউশন করতে বন্ধ। ঘৰতে আছা? আছো। সেইকাৰণে ভাল পাইছা? কিন্তু বন্ধ দিছে তোমাক ঘৰত থাকবাই, ৰাস্তাত কিলি খেলবা দিয়া নাই। ঘৰত যা। কি হ'ব, মাক বাপেক কথা বিচাৰি নলৈ চলি। এজন মানুহ লক্ষ্য কৰক, ইয়াত মানুহজন ক'ত বহি আছে? কেমেৰামেন অহা, এটা ভিডিঅ' বলা, আমি একদম মোটামুটি লগাব লাগিব। দেখা পাইছা? হেল্ল', আপুনি কি কৰি আছে? মই কৰোনা ভাইৰাছৰ কাৰণে বনবাস খাটি আছো। হয় নেকি? কিমান দিনৰ পৰা আছে ইয়াত? মই প্ৰায় আজি 7 দিনমান হ'ল। তেনেকৈ আৰু কিমান দিন থাকিব? 21 দিন হ'লেহে মই ইয়াৰ পৰা যাম। হয় নেকি? আৰু খা খাদ্য কি থাকে ইয়াত? খোৱা খাদ্য মই বায়ু, বতাহ আৰু পক্ষীবিলাকে কিবা অন্ন দি যে মোক সেইবিলাক খাই মই বাচি আছো। হয় নেকি? আৰু আপুনি ইয়াৰ পৰা নোলায় মানে 21 দিন নোহোৱালৈকে? 21 ৰামহিতাই যেনেকৈ বনবাস খাটিছিল তেনেকৈ মই 21 দিন বনবাস খাটিহে ইয়াৰ পৰা যাম। যি নহওক, আপুনি 21 দিনত মানে কৰোণাৰ ভয়ত মৰক বা নমৰক, কিন্তু আপুনি অন্যৰ কাৰণে যে মৰিব এইটো খাটাং। ধন্যবাদ। কি মানুহ আছে সেন অসমতো ডেঞ্জাৰ মানুহ আছে। কি কয় কেমেৰামেন? ব'লা আৰু বেলেগত যাওঁ ব'লা। এই যে একজন দেখি লক্ষ্য কৰক, তেখেতে গৰুটো লৈ কি থকা আছে। ব'লা কেমেৰামেন, যাওঁ ব'লা। কি কৰি আছে চাব লাগিব এতিয়া। এই আপুনি কি কৰি আছে ইয়াত? আপুনি কি কৰি আছে? কিয় গোমূত্ৰপান কিয় কৰে? এই কৰোণা ভাইৰাছৰ বেমাৰ ভাল হৈ গ'লে। কাই কৈছে এইটো? হয় নেকি? সেই কথা কি ফকতে নিউজ যা ওর কি নমুনা অসমখন গোমূত্ৰ পান কৰে বেটা। গৰু হিংকেৰিলি গম পালি হৈ ৰ একলা হৈ গেলা হয় বস্তু। বল সেইফালে বল। এইটো নেকি দেখা পাইছো। এইটো মানুহ লক্ষ্য কৰক, তেখেতে কৰবাত গৈ আছে। ক'ত গৈছে বল দিলো বলা। বলা এই
ক'ত যায় আপুনি মই মানে বাজাৰলৈ যাই আছিলোঁ। কিবা বিৰাট দৰকাৰী বস্তু লগা আছে আপোনাৰ লগা আছে। হয় নেকি কি বুলি কয় কি লগা আছে আপোনাৰ মোক মানে আপোনাৰ কি লগা আছে হেলমেট এই বন্ধত আপুনি হেলমেট ক'ত পাব চব দোকান চোকানবিলাক বন্ধ হৈ আছে কিজানি নাই মোক লাগে নাই কিন্তু 24টাকৈ লাগে। 24টা হেলমেট লাগে আপোনাক কি হেলমেটৰ কথা কৈছে আপুনি এই সেইটো কি কওকচোন কওক 24টা একেদিনে শেষ কৰিছে বাপ বিৰাট খিলাৰীয়ে এনেহেন মানুহে যদি 21 দিন ঘৰতে পালে দেখো জনসংখ্যা দেখো মোটামুটি বহুত বাঢ়ি ফেলব ভাৰতত ডাবল কৰি ফেলব যাক যাক সকামতে লৈ আহক জনসংখ্যাৰ প্ৰতি ৰোধ কৰিব লাগে যাক 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 বাপাও কি মানুহ লাগ পাইছিলোঁ 24টা একেদিনে হেলমেট শেষ কৰি লৈছে বাপৰে বাপ আজিৰ বাতৰি ইমানতে সমাপ্ত যদি জীয়াই থাকোঁ পাব্লিক ধুলাই নাখাওঁ অহাকাইলৈ আৰু বাতৰি সম্প্ৰচাৰ কৰিম কেমেৰামেন শৰ্মাৰ মই ভৱেশ কলিতাই বিদায় লৈছোঁ ধন্যবাদ জয় অসম আজিৰ বাতৰি ইমানতে খতম আৰু পৰৱৰ্তী বাতৰি কালি 14 বজাত সম্প্ৰচাৰ কৰা হ'ব আৰু যদি আমাৰ সাংবাদিক পুলিচৰ হাতত মাৰা নাযায় ভালকৈ ঘূৰি আহে তেতিয়াহ'লে কালি বাতৰি দেখা হ'ব যদি মাৰা যায় আকৌ দেখা হ'ব ইমানতে খতম ধন্যবাদ জয় হিন্দ জয় অসম